ওয়েলবেক টু ইউটিউব চ্যানেল জয়দেৱ ব্লগ আৰু ঘৰৰ ওচৰতে চলিছে এখন জগতী পূজা আৰু এইটো জগতী পূজা চলে আৰু ৰামদেৱতো চলিছে আমাৰ ইয়াতো চলিছে আৰু কবাত কাৰণে চলি আছে আৰু মই এতিয়া যাম ঘৰতে গা চা ধুম গা চা ধুই পূজা দেখাম আৰু বলক এতিয়া আৰু এইফালে পূজাৰ চাবলৈ কেনেকুৱা এটা পৰিৱেশ আৰু আমি এখন দোকান দিছোঁ দোকানতো আমি প্ৰতি বছৰ নেদাওঁৱে আৰু এইবাৰে আমি দোকানখন দিছোঁ চাবলৈ আৰু এইখনে আছে আমাৰ এখন দোকান আৰু এতিয়া পানী বটল 12 হোটেল আৰু এটা বেলেগো পাৱা যাব আৰু এইটো হৈছে দোকানী তাৰমানে দোকান ই আৰু মই দিছোঁ ভাই এই চাহ দোকানৰ পইচা তামান লাভ হৈছে আৰু এইফালে আৰু আপোনালোকে আমাৰ দোকানত কিবা খাব পাৰিব এখনতে পইচা এখনে চবতকৈ লাজ হয় আৰু ইয়াৰ পৰা চাই থাকিম মোৰে মজাকে আৰু থিয়েটাৰ পিছফালৰ পৰা এনেকুৱা আন দেখি চাব পাৰে আৰু গছ এইগুলো থিয়েটাৰৰ বস্তু ঘৰ চৰ কিবা কিনি বনাব আৰু এইডাল আছে এটা গাছ আৰু এইবিলাক বা কি কৰিব নাজানো দিনত চালেও কতো আৰু এতিয়া ৰাতি দেখুৱাই আছো ৰাতি কেনেকুৱা আন দেখি আৰু এতিয়া হৈ গ'ল ৰাতি চাবলৈ কিমান এটা ভিৰ মানুহৰ চাবলৈ কিমান এটা মানুহৰ ভিৰ আৰু এতিয়া অনলি মনোহৰিয়ে নহয় এতিয়া বাকচ আৰু ৰান্ধনী ঘৰৰ বহুত সামগ্ৰী বস্তু আছে আৰু তো চাবৰ এখন দোকানতে মানুহ নহয় না গোটেইকেইখন দোকানতে মানুহ আছে আৰু আজি এতিয়া সৰু ছোৱালীগিলাখনে এইবিলাক বৰ ভাল পায় সেইকাৰণে এইটো বস্তু চব পূজাতে আজিকালি দেখিব পায় আৰু এতিয়া ঘূৰি ঘূৰি অলপ ভোক লগা নিচিনাকৈ এতিয়া অলপ ম'ম' খাওঁ আৰু ম'ম' হ'লে এইটোৱে ভাল যে চুপটো ফ্ৰী পায় আৰু যিহেতু ভাই ম'মৰ লগত চুপটো ফ্ৰীতে পায় সেইকাৰণে চুপটোৱে লওঁ ফ্ৰীতে ম'মটো নাখালেও কথা নাই অ' বেটাৰ লহৰ কেইটা দিছে লোহাৰ গেটটো দূৰৰে কথা এটা তালা মাৰি দিছে আৰু চাব এইবাৰ কোনো টিকেট নকটাকৈ যাব নোৱাৰে ভিতৰত পুৰা চিকিউৰিটি লগাইছে পুৰা লহৰ কেইটাৰে আৰু আজি আমাৰ থিয়েটাৰ চাওঁ নহ'লে কাৰণ আমি দোকান দি থাকোঁতে টাইমতে শেষ হৈ গ'ল আৰু কালি আছে চকু আৰু কালি আমি চাম আৰু আমি যি দোকান দিছিলোঁ দোকানত কিমান পইচা লাভ হ'ল যিটো সকলোবিলাক কৈ যাব তহঁতক গোটেইখিনি কথা কৈছোঁ কিন্তু তাৰ আগতে কৈ দিওঁ যে আমি দোকানৰ বজাৰ কৰিছিলোঁ টোটেল 1500 টকাৰ তো 1500 টকাৰ আমাৰ যিটো মূল সেই মূল পইচাটো ওলে আৰু এইফালে 1070 টকা আমাৰ লাভ ওলাইছে কাৰণ আমাৰ দোকানখন মানে তহঁতৰ দোকানখন যিহেতু ইমান ডাঙৰ দোকান নহয় সৰু দোকান হিচাপে ভালেখিনি পইচা ওলাইছে তো আৰু নেক্সট আৰু আছে আৰু অলপমান মানে প্ৰায় 30% আছে মাল সেইখিনি বিক্ৰী কৰিলে আৰু অল্প পইচা যিটো কৈ দিলে দোকানত কিমান পইচা লাভ হ'ল 1070 টকা লাভ হ'ল আৰু ভিডিঅ'টো আনিছে ভালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি নাপালে এতিয়া বাই বাই জয় অসম